guys, welcome back to my channel. Fantaruku. Moi আজি হৈছে কি হয় গম পায় না আজি নেপায় আজি হৈছে 3 ফেব্ৰুৱাৰী আজি মই ডেন্স স্কুলত প্ৰাইজ পাম জানে নে আৰু এতিয়া মই ওলাইছো এয়া মোৰ ড্ৰেছত itu ya apa itu band kisah baru jama jam tetap kalau pesan lupa bye bye guys aru manuk komte eta kotha last loke thaki sai thikbo video today guys পুৰস্কাৰ পালো আৰু এতিয়া আমি ঘৰলৈ গৈ আছো খোজকাঢ়ি আমাৰ ঘৰটো এইখিনিতে আপোনালোকক দেখুৱাইছো বলক আমাৰ ওচৰৰে বিদ্যালয়খন মা উঠিছে বাই বাই এই দেখিবা গাইছ এয়া চাওক মই এয়া পালো পুৰস্কাৰ এয়া 1000 টকা পাইছো এয়া মানপত্ৰ মেইন বস্তুখন এয়া চাই লওক কি লিখা আছে তাৰপিছত ইয়াত পাইছো মই এখন লিখিল চাই লওক আৰু এখন কিতাপ আপোনাক ফালি পেলাই দেখুৱাম এইখনো দেখুৱাম ভিতৰখন কি আছে বলক প্ৰথমতে আমি কিতাপখন খুলি লওঁ বলক আমাৰ নামখন এৰাই লওঁ আমি এতিয়া মানে আমাৰ পইচা দেখুৱাব নাপায় নহয় ঠিক আছে মই এতিয়া নামটো এৰাই লৈছোঁ ঠিক আছে এতিয়া এৰুৱাও ধলৈছোঁ নামটো Wow guys, চাওক এইখন মই নৃত্যৰ কিতাপ এখন পাইছোঁ নৃত্যৰ সত্ৰীয়া নৃত্য কলা নৰেন কাকতি এখন আছিলে তাৰ ভিতৰত ধেৰ আছে অলপ দেখুৱাইছোঁ গোলাঘাট জিলা মহোৎসৱ আৰু বাণিজ্য মেলা 2024 সহযোগত ঝুমকা কলা কেন্দ্ৰৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত ক শাখাত প্ৰথম পুৰস্কাৰ বাদত এই পুৰস্কাৰ প্ৰদান কৰা হ'ল এতিয়া ইয়াত হেৰি আছে মই আপোনাক দেখুৱাইছোঁ এয়া আপোনালোকে ইয়াত প্ৰথম ভাগ পাব আজি ভিডিঅ'টো ভাল লাগিলে নে ক'ব দেই কমেণ্টত আৰু লাইক শ্বেয়াৰ কৰিব মোক আৰু আগবঢ়াই দিবলৈ আপোনালোকে মোক আশীৰ্বাদ দিব আৰু লাইক শ্বেয়াৰ কৰিব যিটোহে মই এটা গোল্ড বাটন মানে চিলভাৰ বাটন এটা পাওঁ মোৰ যেতিয়াও মই দেখোঁ চবৰ ঘৰতে থাকে মানে যোন ব্লগ বনায়
মোৰ হে কলাও নাথাকে কাৰণে আপোনালোকে মোক বেছি লাইক দিয়ক তেতিয়া মই পাম আকৌ ঠিক আছে এতিয়া মই আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই ভিডিঅ'টো এণ্ডলৈকে চাব মানে এতিয়ালৈকে বাই বাই